নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আব্দুছ সাজিদ আৰু মোৰ চেনেললৈ স্বাগতম। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰে হৈছে পুনৰ আলফাত যোগদান কৰিলে অসমীয়া যুৱকে। পুনৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনত যোগদান বৰপথাৰ টেঙাখোলাৰ যুৱক। 24 বছৰীয়া টেঙাখোলাৰ মানস বৰগোহাঁই নামৰ যুৱকৰ আলফাত যোগদান। বহু বছৰ ধৰি ঘৰৰ পৰা আঁতৰত থাকি গুৱাহাটীত বসবাস কৰিছিল মানসে। আৰু আলফা স্বাধীনৰ ফেচবুক পেজৰ এটা ভিডিঅ'ৰ জৰিয়তে খবৰ পায় পৰিয়ালৰ লোকে। খবৰ লাভ কৰাৰ পিছতে দুখত ভাঙি পৰে এতিয়া মানস বৰগোহাঁইৰ পিতৃ মাতৃ। আমাৰ পৰৱৰ্তী খবৰটো হৈছে আৰক্ষী স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল'লে পত্নীয়ে। মৰাণৰ বামুণবাৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষী স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল'লে নিজ পত্নীয়ে। আৰু আৰক্ষী বিভাগত গাড়ী চালক হিচাপে কৰ্মৰত আছিল স্বামী বিজয় গগৈ। বিজয় গগৈয়ে দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই আহিছিল পত্নীক। আৰু অত্যাচাৰ সহিব নোৱাৰি নিজৰ কোঠাৰ ভিতৰত বিষাক্ত দ্ৰব্য সেৱন কৰে পত্নীয়ে। আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডৰ দোকানীৰ বাবে কঠোৰ নিয়ম জাৰি কৰিছে চৰকাৰে। ৰেচন কাৰ্ডৰ দোকানীয়ে কঠোৰভাৱে মানি চলিব লাগিব কেইটামান নিয়ম। সময়ত যদি ৰেচন নিদিয়ে তেন্তে লগে লগে কৰিব পাৰিব ফোন। ৰেচন কাৰ্ড আৰু হিতাধিকাৰীয়ে মানি চলিব লাগিব কেইটামান নিয়ম। আৰু 8 দিন পিছতে পাব বিনামূলীয়া ৰেচন। ৰেচন কাৰ্ডৰ দোকানীয়ে প্ৰতি মাহৰ 10 তাৰিখৰ আগত FCIৰ পৰা সংগ্ৰহ কৰিব লাগিব ৰেচন। আৰু 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত বিতৰণ কৰিব লাগিব বিনামূলীয়া চাউল। আৰু এই নিয়ম মানি নচলিলে প্ৰশাসনৰ ৰোষত পৰিব ৰেচন কাৰ্ডৰ দোকানীয়ে। ৰেচন কাৰ্ডৰ দোকানীয়ে যদি নিয়ম মনা নাই তেন্তে ফোন কৰক আপুনি এটা বিশেষ নম্বৰত। সময়ত ৰেচন নিদিলে অভিযোগ দিয়ক 1800345361 নম্বৰত। আৰু ৰেচন কাৰ্ডৰ দোকানীয়ে কঠোৰভাৱে মানি চলিব লাগিব এই কেইটামান নিয়ম। আমাৰ পৰৱৰ্তী খবৰটো দিয়াৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আমাক ৰাস্তা লাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে। প্ৰতিবাদত উত্তাল হৈ পৰিছে লখিমপুৰৰ বঙালমৰাৰ লোকসকল। আৰু প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। লখিমপুৰৰ বঙালমৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিত আৰু আৰক্ষীৰ মাজত হতাহতি। লালুক বিহপুৰীয়া সংযোগী ৰাজ্যিক গড়কাপ্তানি পথ অৱৰোধ কৰা হৈছে। আৰু নাওবৈচাৰ সমষ্টিৰ অন্তৰ্গত ৰাস্তা ঘাটসমূহ উন্নয়নৰ দাবীত সহকৰ্মী ওলাই আহিছে ৰাজপথত। আমাৰ পৰৱৰ্তী খবৰটো হৈছে বিশ্ব কঁপোৱা যুদ্ধৰ বাবে সাজু হৈছে কেইবাখনো দেশ। যুদ্ধত অকলশৰীয়া হ'ব নেকি এতিয়া ইজৰাইল? পেলেষ্টাইনৰ হৈ একত্ৰিত হ'ব বিশ্বৰ ইছলামিক দেশসমূহ। আৰু আমেৰিকায়ো সংগ এৰি দিব পাৰে ইজৰাইলৰ। কেইবাখনো শক্তিশালী দেশৰ পৰা আমেৰিকাই লাভ কৰিছে ভাবুকি। আৰু পেলেষ্টাইনৰ পক্ষত থিয় দিছে ৰাছিয়া আৰু চীন। আমেৰিকাই যুদ্ধত নামিলে ৰাছিয়াই চলাব আক্ৰমণ। আৰু লগতে কাটাৰ ইৰাণে পূৰ্ণ সমৰ্থন আৰু অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছে পেলেষ্টাইনক। আমাৰ পৰৱৰ্তী খবৰটো হৈছে শিশুগৃহৰ পৰা নিৰুদ্দেশ হৈছে 3 গৰাকী কিশোৰী। তেজপুৰ স্নেহবন্ধন শিশুগৃহৰ পৰা 3 গৰাকী কিশোৰী নিৰুদ্দেশ হোৱাৰ খবৰ আহি পৰিছে। আৰু বিগত 4-5 মাহ ধৰি আশ্ৰয় লৈ আছিল কিশোৰী কেইগৰাকী। বুধবাৰে বিয়লিৰ পৰা নিৰুদ্দেশ হৈ থকাৰ তথ্য সদৰি কৰা হৈছে। তেজপুৰ লালমাটি আৰক্ষীত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছে স্নেহবন্ধন শিশুগৃহৰ তৰফৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে ইজৰাইলে যুদ্ধ বন্ধ কৰক, নিৰ্দেশ দিছে আমেৰিকাই। যুদ্ধ বন্ধ কৰিবলৈ এতিয়া নিৰ্দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। হামাছ ইজৰাইলৰ যুদ্ধক লৈ পুনৰ সুৰ সলনি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ইজৰাইল হামাছৰ মাজত চলি থকা যুদ্ধ বন্ধ হ'ব লাগে বুলি মন্তব্য কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
অলপ সময়ৰ বাবে হ'লেও ইজৰাইলে যুদ্ধ বন্ধ কৰিব লাগে। মানৱীয় সহায়ৰ বাবে ইজৰাইল আৰু হামাছক যুদ্ধবদ্ধ কৰিবলৈ আহ্বান জনাইছে জো বাইডেনে। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে। পৰৱৰ্তী নিউজত আমি আকৌ লগ পাম।